গুড মৰ্ণিং এভৰিৱান নমস্কাৰ মৰমী কিচেন এণ্ড ব্লগলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে পোহৰৰ উৎসৱ দীপাৱলী। এই চেগতে সকলোকে মোৰ ফালৰ পৰা দীপাৱলীৰ বহুত শুভেচ্ছা জনালোঁ। এতিয়া ৰাতিপুৱা 9:30 বাজিছে। মই গৈ আছোঁ নলবাৰী জিলাত অৱস্থিত চৰাবৰী মন্দিৰ কালী মন্দিৰলৈ, আৰু তাত ভাল ডাঙৰ কালী পূজা হয়, আৰু এইবাৰ মই ফাৰ্ষ্ট টাইম গৈ আছোঁ। সেয়েহে ভাবিছোঁ মই আপোনালোকক কালী পূজাখন কেনেকৈ কিমান ডাঙৰ হয় দেখুৱাম বুলি, আৰু লগতে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু শেষলৈকে চাই থাকিব, আৰু তাৰ সমগ্ৰ পৰিৱেশখিনি দেখুৱাবলৈ মই চেষ্টা কৰিম। তেন্তে দেৰি নকৰোঁ, আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পূজাত পাৰ দিম বুলি ভাবিছোঁ, আৰু শৰাই আগবঢ়াম কালী মাৰ আগত। আৰু এয়া পাৰকেইটা মোৰ কোচত লৈ গৈছোঁ গাড়ীত। কি ধুনীয়াকৈ সিহঁতে মনে বহি আছে, ইমান মৰম লগাকৈ বহি আছে, দেখিবলৈ ইমান ভাল লাগে। আহি পাম, আৰু এয়া পালোহি। তাত মই ভইচ দিয়া নাই, বহুত গান লাগি আছেতো, কপিৰাইট আহি যাব বুলি। এয়া আমি মুখ্য দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম। চাই থাকিব আপোনালোকে। এইফালে চাওক, আৰু সেইফালে মায়ে প্ৰসাদখিনি যোগাৰ কৰি আছে। তোমাক পুজিবাৰে মাক হেল্প কৰি দি আছে ভণ্টি অকণমান, তাইও। মই কেমেৰা কৰি আছোঁ আৰু এইফালে আমাৰ শৰাই ৰেডি। এয়া মই শৰাইখন মেইন মন্দিৰত দিবৰ কাৰণে ৰেডি হ'লোঁ, আৰু এইফালে ভণ্টিও পাৰযোৰ হাতত লৈ গৈ আছে। আৰু পাৰযোৰ মই যিহেতু উৰুৱাই দিম, এৰি দিম, বলি নিদিওঁ, সেইবাবে কিছুমান অকণ নিয়ম থাকে, সেইখিনি নিয়ম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইফালে আয়তীসকলে নাম ধৰি আছে, আৰু মন্দিৰৰ ভিতৰৰ ভাগটো মই দেখুৱাবৰ কাৰণে ভাল লগা নাই সিমান এটা, মই দেখুওৱা নাই, আৰু বাকীখিনি আপোনালোকক দেখুৱাই থাকিম। আৰু এতিয়া চাই থাকক ভিডিঅ'টো, আৰু পাৰযোৰৰ কিবা নিয়ম আছে সেইখিনি কৰিম, তাৰপিছত আপোনাক সেইখিনি দেখুৱাম। এয়া মাৰ নামত পাৰযোৰ দি দিলোঁ, আৰু তেওঁ অকণমান কিবা মন্ত্ৰ পাঠ কৰি দিছে, আৰু মোৰ নামটো সুধিছে, তেনেকৈ আৰু এইখিনি নিয়মখিনি হৈ গ'ল বাৰু। শৰাইখন আৰু পাৰযোৰ মা কালী মাৰ ওচৰত আগবঢ়ালোঁ, আৰু বাহিৰতে চাকি গছি লগাব দিছে, যিহেতু বহুত মানুহ, ভিতৰত লগাব দিয়া নাই, আৰু চাকি গছি লগাই উঠিলোঁ। এয়া চাওক ইমান মানুহ হয় ইয়াতে, প্ৰত্যেক বছৰে হয় ডাঙৰকৈ পূজা। আমিও এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ। এয়া চাওক, তেনে সময়তে ডিম্পু দা আহিলে, আৰু মোৰ বহুত ভাল লাগিলে ডিম্পু দাকো লগ পোৱাৰ মোৰ বহুত আশা আছিলে, কিন্তু সৌভাগ্য হ'ল মোৰ আজি ডিম্পু দাক লগ পাবৰ কাৰণে। চাওকচোন বলক, ময়ো অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ বাৰু, ওচৰত যাবৰ কাৰণে তেওঁৰ। তেওঁ
তেওঁ বহুত বিজি মানে তেওঁ যাব ওলাইছে তেনেতে মই আৰু অকণমান ডিম্পুদাৰ ওচৰত গ'লোঁ আৰু এখন ফটো উঠিলোঁ আৰু অকণমান ডিম্পুদাক দেখুৱাই দিলোঁ আমি চৰাইখিনি আনিলোঁ ভিতৰৰ পৰা এতিয়া আমি ঘৰ যাম আৰু লাহে লাহে এয়া প্ৰসাদ খাই আছোঁ আইতা আছিলে আইতা মায়ে একেলগে বহি আছে আৰু লগতে ইফালে অকণমানিকে মানে যিহেতু অকণমান বতৰটো বেয়া আছিলে অকণমানিকে মানে মন্দিৰৰে ফালৰ পৰা এখন সৰুকৈ মানে অকণমান মেলা টাইপকৈ পাতিছে তাকে মই অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এইফালে চাওক বহুত মানে ধুনীয়া সৰু বস্তু কিছুমান ভাল লগা আৰু ভাল লাগে এইবোৰ বস্তু মানে অকণমানকৈ ওলাইছে আৰু বজাৰ টাইপ আৰু তেনেকুৱাকৈ মেলা পূজা বুলিলে আমাৰ মনলৈ মিঠা বস্তু মনত আহে ন মিঠাই সেইকাৰণে অকণমান মিঠাই দোকানকেইখনলৈ ওচৰলৈ গৈ অকণমান মিঠাই ল'লোঁ আৰু মিঠাই চিঠাই খাই অকণমান ঘৰলৈ লৈ আহিলোঁ তাকে আপোনালোকক দেখুৱালোঁ আৰু অকণমান মই ইয়াত জিলাপি ল'লোঁ তাৰপিছত আহিলোঁ আৰু ঘৰলৈ বহুত বৰষুণ আছিলে আৰু একচুৱেলি এই ভিডিঅ'টো মই আজি দেৰিকৈ আপলোড কৰিছোঁ মানে মোৰ কিছুমান প্ৰব্লেম হৈ আছিলে সেইকাৰণে দেৰিকৈ আপলোড কৰা হৈছে ভিডিঅ'টো ভাল লাগিলে বুলি আশা কৰিলোঁ ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নতুন এটি ভিডিঅ'ত লগ পোৱাৰ কাৰণে আজিলৈ বাই বাই